এয়া দেখিছে নহয় কিমান খেলা বস্তুগাল গোটেই বিছনা তলত ভাৰ ভাৰ থৈ দিয়ে চব বস্তু। নমস্কাৰ দৰ্শক বৃন্দ, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন আইতাক স্কুললৈ ওলাই আছে আৰু এইফালে পোৱালীয়ে হাল্লা। দেখিছে নহয় কি কৰি ফুৰিছে, ৰুমটো অৱস্থা নাইকিয়া কৰি পেলালে। এতিয়া আইতাক গ'ল স্কুললৈ আৰু সি খেলা বস্তুৰ লগত খেলি আছে। কিমান দেৰি খেলে নাজানো আৰু মই এই চেগতে ভাত চাত বনাই লওঁ আৰু। তাৰ খেলি মানে হৈ গ'ল, এতিয়া চব বস্তু দলিয়াবলৈ আৰম্ভ কৰি দিছে। টাইম হৈ গৈছে এতিয়া পোৱালীক গা ধুওৱা। সোনকালে কাপোৰ চাপোৰ খুলি পেলি তাক গা ধুৱাই লওঁ আৰু। গা ধোৱা হৈ গ'ল, এতিয়া কি কৰি থাকিব চাবচোন, কাপোৰকেইটা পিন্ধাবলৈও শান্তি নিদিব, খালি উৎপাত উৎপাত উৎপাত। এয়া গ'লেই নহয়, গ'লেই। এতিয়া চাওক তাক খুৱাবলৈ কিমান কষ্ট হয়, একেবাৰে খাব নিবিচাৰে। কিবা এটা বস্তু খুৱাবলৈ ল'লে একেবাৰে খাব নিবিচাৰে, যেন তেন খালে। এতিয়া দেখিছে ন ৰুমডালৰ অৱস্থা কি কৰি থৈছে, বদমাছ। এটা 2 বছৰীয়া পোৱালি চম্ভালা কিমান এটা কষ্ট হয়, কাৰণে এটা কাম কৰিব আৰু সি আনফালে এটা কাম বঢ়াই দিব, এনেকুৱা হয়। কেতিয়াবা বহুত খং উঠে, কিন্তু কি কৰিম, মাক খং নহয়, গতিকে সকলো চম্ভালিব পৰাটো এইটো আদত হৈ যায় আচলতে মাক। তো আজিলৈ এয়াই, নেক্সট আকৌ লগ পাম অতি সোনকালে আপোনালোকৰ মাজলৈ উভতি আহিম এটা নতুন ভিডিঅ'লৈ।